গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে ভালে আছে সব বন্ধুসকল তো আজি ৰাতিপুৱা শুই উঠিব লাগে আপোনালোকে চাগে জানি আৰু মিউজিক হৈ জ্বলাব লাগে সো আমি শুই উঠিলোঁ এতিয়া গা পা ধুম তাৰপিছত বলকচোন আজি এঠাইলৈ যাওঁ নে কি কয় বলক আমি গা পা ধুলোঁ গা পা ধুই এতিয়া কাপোৰ কানি পিন্ধি যামগৈ নে কি কয় বলকচোন যেহেতু আজি গুৰু বিহু সো আমি গুৰুবিলাকক ফুড দিলোঁ আৰু এতিয়া অলপমান পিছত গুৰুবিলাকক আমি আমাৰ সবাতোকৈ প্ৰিয় আটকাৰাই বুলি কওঁ গুৰুবিলাকক আমি আটকাৰাই খাবলৈ দিম তাৰপিছতহে আমি খাম সো সেইবিলাককো আপোনালোকক দেখুৱাম কেনেকৈ আমাৰ পৰম্পৰাগত চলি আছে আমি আগলৈকে চলাই থাকিব লাগিব সেই গোটেইখিনি দেখুৱাম কিন্তু তাৰ আগতে এতিয়া আমি এঠাইলৈ যাম যিটো ঠাই বহুতেই আজি স্পেচিয়েল হ'ব এটা ধুনীয়া এটা ঠাই বলকচোন আপোনালোকক দেখুৱাম নে কি কয় বলক আমি বজাৰৰ পৰা আহিলোঁ আৰু এক মোনা বজাৰ কৰি লৈ আহিলোঁ আৰু কি আনিলোঁ আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখুৱাইছোঁ কিন্তু ক্লিয়াৰলি আপোনালোকক দেখুৱাব পৰা নাই কি যিহেতু বজাৰখনত বহুত ভিৰ লাগি আছিল আৰু ভিৰ লাগি থকাৰ কাৰণে মই সেইটো মানে ভিডিঅ' কৰিবলৈ চান্স নাপালোঁ চ'